আজি আপোনালোকৰ কাৰণে বহুত ভাল খবৰ লৈ আহিছোঁ মানে আপুনিও এতিয়া ইনষ্টাগ্ৰামৰ পৰা পইচা কমাব পাৰিব এতিয়া গম পাইছে আৰু শুনি পাইছে যে এতিয়া ইনষ্টাগ্ৰামো মনিটাইজেশ্যন হ'ব আই মিন ৰিল বোনাছ পাব তো এতিয়া সেইটো পাবৰ কাৰণে আপুনি কি কৰিব লাগিব শেষলৈকে চাব স্কিপ নকৰিব আৰু ইয়াৰ ক্ৰাইটেৰিয়া কি যেনেকৈ ইউটিউবত থাকে যে 1K ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম লাগে সেইটো জানিব হ'লে আপুনি শেষলৈকে ভিডিঅ'লৈকে চাব স্কিপ নকৰিব তো বলক ৱেলকাম গাইজ সঞ্জু দেউৰী চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন নটিফিকেশ্যন ক্লিক কৰি ল'ব যাতে ভৱিষ্যতে যিকোনো আপডেট আহিব আপুনি পাই যায় তো শুনি পালেই যে মই আজি কি লৈ আহিছোঁ আপোনালোকৰ কাৰণে স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব তেতিয়াহে গম পাই যাব আৰু আপোনালোকক স্ক্ৰীণতো দেখাই গৈ থাকিম যে কি কৰিলে পোৱা যায় আৰু কি কৰিব লাগে আৰু কেলে পোৱা নাই আপোনালোকে ৰিল বোনাছ এতিয়ালৈকে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰফাইলত গৈ কিনি পোনপ্ৰথমে প্ৰফাইলত যাব প্ৰফাইলত গৈ কিনি ছেটিঙত যাব আপোনাৰ এতিয়া কোনটো একাউণ্ট মানে চলি আছে এটা প্ৰফেশ্যনেল আছে না বিজনেছ আছে না আপোনাৰ প্ৰাইভেট একাউণ্ট হৈ আছে প্ৰথমে সেইটো চেক কৰক প্ৰথমত যাব ছেটিঙত তাৰপিছত একাউণ্টত যাব একাউণ্টছত ইয়াত এতিয়া চুইচ একাউণ্ট টাইপ আছে এতিয়া আপোনাৰ এতিয়া কোনটোত আছে পাৰ্চনেল আছে না ক্ৰিয়েটাৰ একাউণ্ট এটা কথা মনত ৰাখিব ক্ৰিয়েটাৰ একাউণ্ট আৰু বিজনেছ একাউণ্ট হ'লেহে এইটো মনিটাইজেশ্যন হ'ব মানে ৰিল বোনাছটো আপুনি তেতিয়াহে ইনষ্টাগ্ৰামৰ পৰা পইচা কমাব পাৰিব তেন্তে নোৱাৰে তো ডাইৰেক্ট যোনটো কৰিব লাগে ডাইৰেক্ট ছিলেক্ট কৰি দিব এনেকৈ হৈ যাব তাৰপিছত চুইচ কৰি দিব ডাইৰেক্ট হৈ যাব ঝেমেলা নাই এতিয়া মোৰ ক্ৰিয়েটাৰ একাউণ্ট হৈ গ'ল এইটো ক্ৰিয়েটাৰ একাউণ্ট হৈ গ'ল এইটো ক্ৰিয়েটাৰ এনেকৈ যাব হৈ যাব তো মোৰ এতিয়া আগত বিজনেছ একাউণ্ট আছিলে মই বিজনেছ একাউণ্ট আকৌ কৰি দিওঁ কিন্তু ফেচবুক পেজ এটা লগত লিংক হ'ব লাগিব ফেচবুক পেজ বনাবই লাগিব আপুনি যেনেকৈ হ'লেও যাৰ এতিয়া ফেচবুক পেজ বনোৱা নাই তো কেনেকৈ বনাব লাগে সেইটো আই বুটামত দি দিম মই আকৌ বিজনেছ একাউণ্ট চুইচ কৰি ল'ম সেয়াই পোনপ্ৰথমে আপুনি পেজ খুলি ল'ব ঠিক আছে মই এতিয়া নতুন এটা একাউণ্ট খুলি দেখাই দিছোঁ এইটো মোৰ মেইন একাউণ্ট হয় তো নতুন এটা একাউণ্ট খুলি দিছোঁ কেনেকৈ বনাব লাগে এতিয়া মই কথাটো হ'ল আপোনাৰ এতিয়া ৰিল বোনাছ আহিলে ক'ত চেক কৰিব পাৰি আৰু তাৰ কি মানে ফেচ কৰিব লাগে যে কি কৰিব লাগে তেন্তে আপোনাক দেখাই দিছোঁ বলক ছেটিঙতো গ'ল সেইখিনিতে গম পালে এতিয়া কেনেকৈ বিজনেছ আৰু ক্ৰিয়েটাৰ একাউণ্ট বনাব লাগে মানে চুইচ কৰিব লাগে তাত যেনেকৈ ক্লিক কৰিব তেনেকৈ আপোনাৰ পেজ বনাব দিব পেজ বনাই ল'ব আৰু ফেচবুকলৈ লিংক কৰি ল'ব হৈ যাব তো সেইটো মই আকৌ দেখাই দিম তো দ্য প্ৰফেশ্যনেল ডেছবৰ্ড যাব প্ৰফেশ্যনেল ডেছবৰ্ড গৈ কিনি ইয়াতে ওলাব যদি আপুনি এলিজিবল হয় এতিয়া ময়ো পোৱা নাই সেইটো ৰিল বোনাছটো যেতিয়া এলিজিবল হ'ব তেতিয়া এই লগতে ওলাব ইয়ৰ টুলছতে ওলাব চব তো এতিয়া পোনপ্ৰথমে আপুনি নিজৰ একাউণ্টত চুইচ কৰাৰ পিছত ক্ৰিয়েটাৰ বা বিজনেছ একাউণ্ট কৰাৰ পিছত আপুনি পোনপ্ৰথমে কি চেক কৰিব গম পায় দেখাই আছোঁ বলক ব্ৰেণ্ডেড কণ্টেণ্ট বুলি ওলাব ইয়াত চাব আপুনি এলিজিবল আছে নাই ইয়াত এলিজিবল বুলি লিখা আছে এইডোখৰত এলিজিবল আছে তেন্তে আপুনি এলিজিবল আছে আৰু প্ৰব্লেম নাই তাৰপিছত একাউণ্ট ষ্টেটাছ চেক কৰিব এটা প্ৰথমে চাব কি দেখায় চাই লওক ইউ আৰ এলিজিবল ফৰ মনিটাইজেশ্যন এতিয়া আপোনাৰ যদি আছে তেতিয়া ন' টেনশ্যন আপুনি ৰিল বোনাছ পাই যাব মানে আপোনাৰ চেনেলটো আপোনাৰ ইনষ্টাগ্ৰামটো মনিটাইজেশ্যন হ'ব সেইকেইটা চালে হৈ গ'ল এইকেইটাই কাম কৰিব আৰু ডেছবৰ্ড গৈ কিনি ব্ৰেণ্ডেড কণ্টেণ্টটো চালেই এইটো দেখালোঁ এইবিলাকত থাকিব দৰকাৰ মানে এনেকৈ থাকিব নালাগে আপোনাৰ একাউণ্ট ষ্টেটাছত যে ইয়াত এটা প্ৰফেশ্যনেল টুল যাব যেনেকৈ দেখাইছে তেনেকৈ কৰি থাকিব এনেকৈয়ে ফেচবুকৰ লগত লিংক কৰিব মই এতিয়া ভিডিঅ' ক্ৰিয়েটাৰ হয় ভিডিঅ' ক্ৰিয়েটাৰ এনেকৈ দিলোঁ হৈ যাব গেট ইনচাইডাৰ মাৰি কিনি এয়া এতিয়া বিজনেছ নে ক্ৰিয়েটাৰ মোৰ বিজনেছ লগ ইন টু ফেচবুক আকৌ লগ ইন টু ফেচবুক মাৰিব আপোনালোকক যেনেকৈ দেখাইছোঁ তেনেকৈ ফ'ল' কৰিব তো আপুনি এতিয়া কিহত কৰে এতিয়া ক্ৰিয়েটাৰ কৰে নে বিজনেছ কৰে তাত কৰাৰ পিছত লগ ইন কৰিব
নেক্সট মাৰিব। এতিয়া কোনটো আপোনাৰ পেজ যদি থাকে ইয়াত কৰি ল'ব। মোৰ পেজ বনাই থোৱা আছিল অলৰেডি ফেচবুকত, আপোনাৰ তেনেকৈ পেজ বনাই ল'ব। হৈ গ'ল, গ'ল প্ৰফাইল চেক। এইটো আপোনাৰ ডেছবৰ্ডত চেক কৰিব পাৰিব। এইবিলাকেই আছিল কৰিবলৈ, আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে বুলি, আৰু লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰো কৰি দিব, আৰু ছাপোৰ্ট কৰি থাকিব, এনেকৈ মৰম কৰি থাকিব। তো ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'বিলাক চাই আপুনি বুজি পালে বুলি। যিকেইটা দেখালোঁ আপোনাৰ স্ক্ৰীণত তেনেকৈ ফ'ল' কৰিব, তেতিয়া আপোনাৰ ভৱিষ্যতে যেতিয়া আপুনি এলিজিবল হ'ব তেতিয়া পাই যাব। তো এলিজিবলৰ কাৰণে ক্ৰাইটেৰিয়া ইনষ্টাগ্ৰামত তেনেকৈ অফিচিয়েলি কোৱা নাই, এনেই শুনামতে 5K ফলোৱাৰ্ছ হ'ব লাগিব। সিমানেই, 5K ফলোৱাৰ্ছ হ'লে আপুনি নটিফিকেশ্যন আহি যাব ইনষ্টাগ্ৰামত, নহ'লে আপোনাৰ ইমেইলত মেইল আহি যাব আপুনি এলিজিবল হৈ গ'ল বুলি। তেতিয়া আপুনি ক্লিক কৰি ল'ব, তাৰপিছত পে'পেলত ল'ব পাৰিব, নহ'লে UPI ID টো ল'ব পাৰিব। আপোনাৰ এইবিলাক ডিটেইলছবিলাক ভৰাই দিলে হৈ যাব। আৰু এতিয়া বৰ্তমান এইবিলাক টেষ্টিঙত আছে। এতিয়া কোৱা মতে, শুনা মতে এনেই টেষ্টিঙত আছে। কিছুমান মানুহে পাইছে এইটো ইনষ্টাগ্ৰাম ৰীল বনাছটো। আশা কৰিছোঁ সকলোৱে পাব বুলি। তো ময়ো ভাবিছোঁ এনেকৈ চবেই পাব বুলি। তো ইমানটোৱেই আছিল আজি ভিডিঅ'টো। ইমানখিনি যদি শেষলৈকে যদি চালে, লাইক এটা, কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আগৰ ভিডিঅ'বিলাকো চাব। তো ইয়াতে মৰম ইমানখিনি কৰাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো ইমানখিনি চোৱাৰ কাৰণে ধন্যবাদ। তেন্তে অন্য এটা ভিডিঅ' লগ পাম। বাই বাই।